আজি আমি ইয়াত 1 কোটি টকা অনুদান দি পেলাই ইতিমধ্যে যেটো আমাৰ চৰকাৰী প্ৰচেছ কাম কৰাৰ যেটো প্ৰচেছ টেণ্ডাৰ ৱাৰ্ক অৰ্ডাৰ সকলোখিনি সম্পূৰ্ণ হোৱাৰ পিছত আজি 1 কোটি টকাৰ ইয়াত নামঘৰ বনাবৰ কাৰণে আধাৰশিলা স্থাপন হ'ল আৰু এইটো হ'ল আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যেটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট গভৰ্ণমেণ্টৰ অসমৰ পৰা যেটো আমাৰ বছৰে দিয়া টকা এই টকাৰ ভিতৰতে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো আমি কিবা কৰিছোঁ এই নামঘৰটো আমি বনাবৰ কাৰণে আমি মঞ্জুৰ কৰিছোঁ নিৰ্মাণ কৰোঁতে কিমান সময় যাব তো আমিতো খুব সোনকালে কৰিবলৈ দিছোঁ মেক্সিমাম 3 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিবৰ কাৰণে মই কিবা কৰিছোঁ আৰু ইয়াত লাইটৰ ব্যৱস্থা আছে ইয়াত কাম কৰাৰ মানে কিবা নাই মানে সাইড ক্লিয়াৰ আছে তো ৰাতিও কাম কৰিব পাৰিব ইয়াৰ কাৰণে 3 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিবৰ কাৰণে আমি কন্ট্ৰাক্টৰসকলক আমি ইনষ্ট্ৰাকশ্যন কৰিছোঁ বা আমাৰ ডিপাৰ্টমেণ্টক আমি ইনষ্ট্ৰাকশ্যন কৰিছোঁ আৰু দুটা পথৰ আধাৰ মানে ফাউণ্ডেশ্যন কৰিলে তো ইতিমধ্যে মই যেটো আমাৰ গুডউইল চিফ মিনিষ্টাৰ গুডউইল মিছন ইয়াৰ আণ্ডাৰতে মই দুটা ৰাস্তা হালুৱাদল PCDCৰ অন্তৰ্গত মই ফাউণ্ডেশ্যন ষ্টন কৰি আহিলোঁ অহাকালিও মই মুঠতে 3টা ৰাস্তা আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বা চালাকাটি জুনিয়ৰ কলেজত 2 কোটি টকাৰ স্কুল বিল্ডিং আৰু 1 কোটি টকাৰ কলেজৰ অডিটৰিয়াম হল মই ফাউণ্ডেশ্যন কৰিম ঠিক কেনেকৈ আজিৰ দিনত আমাৰ গোটেই BTCত বহুত কাম মানে 150-200ৰ ওপৰত নতুন ৰাস্তা ফাউণ্ডেশ্যন চলি আছে আৰু কামো ষ্টাৰ্ট হৈ আছে কৰি আছে বিভিন্ন ব্ৰিজ আমাৰ আধাৰশিলা কৰাৰ আগত বা আধাৰশিলা কৰাৰ লগে লগে আমি কাম ষ্টাৰ্ট কৰিছোঁ যেটো আধাৰশিলা কৰাৰ নামত আধাৰশিলা কৰা নাই আধাৰশিলা কৰাৰ লগে লগে কামবিলাক কৰিবৰ কাৰণে আমি যত্ন লৈছোঁ আৰু কৰি আছোঁ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ অধীনত প্ৰায় আমাৰ 138টা প্ৰজেক্টৰ কাম মানে হ'ব ইয়াৰ ভিতৰত প্ৰায় মানে আৰম্ভ হৈছে আৰু কিছু নিবিদা বা টেণ্ডাৰ প্ৰচেছ কমপ্লিট হোৱা নাই গ্ৰুপ বাই গ্ৰুপ টেণ্ডাৰ প্ৰচেছত আছে টেণ্ডাৰ প্ৰচেছ কমপ্লিট হোৱাৰ লগে লগে গোটেইবোৰ কিবাটো হৈ যাব আৰু আসাম গুডউইল মিছনত আমি প্ৰায় 200ৰ ওপৰত ৰাস্তা আমি আৰম্ভ কৰিছোঁ 200টা ৰাস্তা আমি গুডউইল মিছনত আমি কাম ইতিমধ্যে আৰম্ভণি হৈছে আৰু যেটো কাম কৰাৰ চৰকাৰী যেটো প্ৰচেছ টেণ্ডাৰ এজেঞ্চি সিলেকশ্যন এইবিলাক কমপ্লিট হৈ গ'ল এইখিনি